तो दोस्तों ये है डिस्ट्रिक्ट म्यूजियम डिफू। ये देखिए ये लामडिंग रोड में है, 7 किलोमीटर लामडिंग रोड। तो दोस्तों मैं फिर से आज आया हूँ, ये देखिए डिस्ट्रिक्ट म्यूजियम पर। तो पहले दिन आया था तो बंद मिला, तो आज खुला है। तो चलिए अंदर चल के देखते हैं तो इस म्यूजियम में क्या क्या है। म्यूजियम डिफू लामडिंग रोड, ये 7 किलो में है, 7 किलो। ये देखिए, तो चलिए इसके अंदर में क्या क्या है आज देखते हैं। चलो तो এইটো হৈছে ডিফু ডিস্ট্রিক্ট মিউজিয়াম। তো মই আহিছোঁ আজি ইয়াত চাবলৈ। মোৰ পিছফালে চাব পাৰে আপোনালোকে, যদি ইয়াত আহে ফুৰিব আহে আপোনালোকে এইবোৰ চাবলৈ পোৱা যাব। চাব অতি ধুনীয়া ধুনীয়া এইবিলাক ৰখা হৈছে। এইটো বহুত পুৰণি হৈ চাগে, বহুত বছৰৰ হয়। তো গোটেইখিনি কালচাৰ ইয়াত দেখুওৱা হৈছে, চাব। তো মই চাই থাকিব আপোনালোকক, মই দেখাই থাকিম কি কি আছে ইয়াৰ গোটেইখিনি দৃশ্যখিনি আপোনালোকে দেখাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা কেতিয়াবা আহি যায় ন, স্কুল প্ৰায় চাবৰ কাৰণে ন। ঠিক আছে, মই অলপ চাই ল'ম হা দে। তো কি কি আছে চাওঁ, লগত ভিডিঅ' অলপমান উঠাই যাওঁ, সদায়তো অহা নহয়। অঁ, তো এইটো হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মিউজিয়াম। তো মিউজিয়ামৰ ভিতৰত কি কি আছে, তো এইবিলাক আছে। কি নাম এইটো ইয়াত লিখা আছে। অঁ, এইকেইটা ধুনীয়া ধুনীয়া পাথৰ আছে, কিবা এটা চিম্বল আছে হে। কি চিম্বল হয়, হনুমান নেকি এইটো। তো এনেকুৱা চিম্বল আছে ইয়াতে। এইটোতো কিবাৰ শিং হয়, সৰু সৰু পাথৰ আৰু এইবিলাক আছে। বেলেগ বেলেগ জাতিৰ ৰাখে ন ইয়াতে। আচ্ছা, চব ট্ৰাইব আছে। আমাৰ ডিমাচা ক'ত আছে? আমাৰ ডিমাচাবিলাকত আছে ন। তো কোনফালে আছে এইটো? অঁ, এইখিনি চাওঁ আৰু। অঁ অঁ, ভিতৰতো আছে ন। ডেক'ৰেটিভ এগ্ৰিকালচাৰ, ডিজাইন বনাই থোৱা আছে ইয়াত ধুনীয়াকৈ পাথৰ পৰা। আৰু এইটো ঘৰ, এইটো সৰুকৈ ঘৰ বনাই থৈছে। এইখিনি খেৰৰ ঘৰ। চ' আপোনালোকে যদি আহে এইবোৰ চাব পাব আপোনালোকে। ইয়াত মিউজিয়াম হয়, একেবাৰে ৰাস্তাৰ কাষত লামডিং ৰোড। এইকেইটা বনাই থোৱা আছে, ডিষ্ট্ৰিক্ট মিউজিয়াম ডিফু। তো এইবিলাক পোৱা যাব ইয়াত। আছে ইয়াত খালী আৰু এইবিলাক থৈ দিয়া আছে। কি আছে নাই, পিপল হাউচ আছে, এইবিলাক আছে। আৰু লোকেল নেম খৰেং, এইটোতো খৰেং। খৰেং এইবিলাক বনোৱা আছে, পুৰণা হৈ গ'ল, বহুত দিনৰ হৈ চাগে। বাহ, ভোলে বাবাৰ হেৰিও আছে। এইবিলাক গোটেইখিনি পোৱা যাব ইয়াত। পূৰা ট্ৰেডিশ্যনেল যিবিলাক হয় চব জাতিৰে ইয়াতে থোৱা আছে, চাব পাৰে। আৰু এইখিনিত এইটো চাব, এইটো ঘৰত এইকেইটা ৰখা হৈছে। তো আকৌ নেক্সট ছাইডত চাওঁচোন কি আছে ইয়াত। ঘৰ বনাই থোৱা আছে ইয়াত এটা আছে, ঘৰ বনোৱা আছে। আছে, এইটো হৈছে ধেনু, ঘৰ বনাইছে লগত ধেনু। আৰু এইটো কি হয় বনাই থোৱা আছে। আৰু এইফালে খাং আছে।
কেৱল এইখিনিত ইয়াতো হৈ গ'ল। এইটো হৈছে দীঘল নাও, এইটো চাব বহুতো দীঘল, একেবাৰে তাতে এইটো ন এই ইয়াতে শেষ হ'ব। তো ইয়াৰ পৰা দেখালে আপোনালোকক এইটো চাব, নাওটো বহুত দীঘল, তাতে গৈ পায় এই তোমালোকে শেষ হৈ যায়। এইটো ছাইডত যাম, ইয়াত বাৰু একো নাই। বলক 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 যাওঁ, অকণমান এইফালে ফুৰি লওঁ, চাই লওঁ কি আছে ইয়াত। ইয়াত বহিব পৰা যায়, ইভিনিঙত বহিবলৈ ভাল হ'ব। তো এইখিনিত আকৌ ডাঙৰ পাথৰ এটা আছে, বনোৱা আছে আমাৰ ভগৱানৰ কিছুমান চিম্বল। चलिए देखते हैं अंदर में क्या क्या है। तो यहाँ आके देखा है, ये देखिए जो इस तरह का ये पत्थर में ये सब बनाया हुआ पहले जमाने का शायद, ये सब कुछ सिंबल वगैरह यहाँ लिखा हुआ है। प्लीज डू नॉट टच। तो यहाँ में पकड़ना मना है, सिर्फ यहाँ में देख सकता है और पकड़ना मना है। देखिए और क्या है ये बहुत बड़ा स्टोन विथ लोटस, मतलब पत्थर से ये लोटस बनाया हुआ है। पता नहीं कौन सा ज़माना में कौन सा साल में बनाया था, ये देखिए। और ये देखिए सब पत्थर का है ये सब, ये सब। और ये क्या है, और ये भी देखने को मिलेगा आप लोगों को। और इसके अंदर में और क्या है, ये सब पत्थर से बनाया हुआ है। ये देखिए, ये तो भगवान का सिंबल है। और भी है, ये क्या है नहीं मालूम यार, ये क्या है। और इस तरफ ये हाल चलाने के लिए, ये तो नांगोल है, नांगोल, इसमें नांगोल, हाँ ये तो नांगोल। तो हल चलाने के लिए मोई, जाली, एग्जीबिशन। और किया से नाम है इसका, हाँ 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 ये तो ये सब मिलेगा आप लोगों को यहाँ पर आने से। देखिए, और दूसरी तरफ फिर इस तरफ एक पत्थर है, तो इसमें कुछ डिज़ाइन बना के रखा है। देखिए इस तरह का डिज़ाइन वगैरह भी मिलेगा। इस तरह ये देखिए गणपति पापा, गणेश जी का हाथी का सिंबल बनाया हुआ है, यहाँ पे पत्थर में बनाया है ये भी। और इस तरह क्या है, पत्थर है, यहाँ पे इस तरह का सिंबल है। और दूसरा साइड में दिखाता हूँ, इस तरफ भगवान ही लगता है, ये भी पत्थर से बनाया हुआ है। सब यहाँ में पत्थर से बनाया हुआ है। और ये भी पत्थर से है, देखिए स्टोन विथ वुमेन इन वेलकमिंग, ये जो है स्टोन विथ वुमेन वेलकमिंग। इसका नाम क्या है, ये देखिए इसका नाम। এইবিলাক পাথৰটো মানে কিহৰ হয় এইবিলাক? এইবিলাক যে পাথৰ আছে যে এই সিম্বল বিলাক বনোৱা আছে যে, মন্দিৰৰ ন? আচ্ছা আচ্ছা, হয় হয়।
আগৰ যুগত যিবিলাক মন্দিৰ ভাঙিছিলে সেইবিলাকৰ কিছুমান থাকি যোৱাবিলাক কালেকশ্যন ন এইবিলাক সেইবিলাক আনি মানে ইয়াতে ৰাখি দিয়ে আৰু হয় হয় আচ্ছা এইটো নাওটো কিন্তু বহুত দীঘল হৈছে দেই পাইছে আৰু এইটো ন মাটিৰ তলতে পোৱা ন বহুত দীঘল কিন্তু দেই আগৰ যুগৰ নাও বহুত দীঘল কিন্তু দীঘল অলপ সৰু না কাঠেৰে বনোৱা যদি গছৰ পুৰা হেৰিটোহে হয় পাৰখোৱা তাতে পোৱা নেকি और एक बात खास बात बता दूँ हमें देखिए ये जो नाव का है नाव जो कहते हैं हम लोग तो बहुत ही लंबा ये मतलब क्या बोलेगा एक काठ से बनाया हुआ है यहाँ से लेके वहाँ तक सब बहुत दीघल ইয়াত এটা নাও আছে য'ত মানে আমাৰ কাৰ্বি আংলঙত পাৰখোৱা বুলি এখন জাগা আছে ইয়াত শুনা মতে পাৰখোৱা যিটো জাগা আছে তাত মানে মাটি খান্দোতে এইটো নাওটো পোৱা গৈছিলে মানে মাটিৰ তলত পোৱা গৈছিলে তো সেইটো নাওটো ইয়াতে ৰাখা হৈছে এই মিউজিয়ামত পুৰা মানে কাঠেৰে হয় এইটো কাঠৰ হয় পুৰা গছৰ হয় চাব বহুত দীঘল সেইটো নাওটো বহুত দীঘল তো সেইটো ইয়াতে ৰাখা হৈছে যদি আপোনালোকে ইয়াত চাবলৈ আহে তেতিয়ালৈকে আপোনালোকে দেখি পাব ইয়াত ডাঙৰ কৰি এটা নাও ৰাখা হৈছে আৰু লগতে ইয়াত পাথৰৰ যিবিলাক মন্দিৰ বেলেগ বেলেগ জাগাত যিবিলাক মন্দিৰ ভঙা হৈছিলে তাৰ পৰা কিছুমান থাকি যোৱা এই মূৰ্তিবিলাক এইবিলাক কালেকশ্যন কৰি এইখিনি মিউজিয়ামত ৰখা হৈছে তো বলক এইখিনিতো মই চাই ল'লোঁ এতিয়া ওলাই যাম ইয়াৰ পৰা আৰু বেলেগ ছাইডত দেখাম আপোনালোকে চাই থাকিব বুলি সেইখিনিতো চাওঁ পাবিলে ইয়াত বহিবলৈ বহুত ভাল হ'ব পৰা যায় কিছুমান আছে ইয়াতে খেৰ অলপ খেৰ আছে ইয়াতে চাবলৈ ধুনীয়া ইভিনিং ভাল হ'ব কিন্তু আৰু হয় নেকি তো চলো চালোঁ গোটেইখিনি ডিষ্ট্ৰিক্ট মিউজিয়াম আমাৰ ডিফুত লামডিং ৰোড এইটো 7 কিলোত আছে এইটো মোৰ পিছফালে চাব আপোনালোকে পুৰা গোটেইখিনি গেট তো আপোনালোকে ইয়াত আহি চাব পাৰে মই গোটেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ তো আজিলৈ ইমানহে তো যাম এতিয়া মই ওলাই যাম এয়া চাব মোৰ পিছফালে ৰাস্তা এইটো হৈছে কি লামডিং যোৱাৰ ৰাস্তা এইটো ডিফুৰ পৰা আহি একেবাৰে লামডিংলৈকে তো লগ পাম আকৌ নেক্সট ব্লগত তো আজিৰ কাৰণে ইয়াতে টাটা এণ্ড বাই বাই